নমস্কাৰ বন্ধুসকল, আজি আমি বৰ্ণনা কৰিবলৈ ওলোৱা চিনেমাখন হ'ল ৰং টাৰ্ণ, যিখন আমেৰিকান হৰৰ ফিল্ম ছিৰিজৰ প্ৰথমখন চিনেমা। চিনেমাখনৰ মূল কাহিনীটো এটা সঁচা বৰ্বৰ ঘটনাৰ ওপৰত আধাৰিত, য'ত ৱেষ্ট ভাৰ্জিনিয়া পাহাৰৰ দুৰ্গম জংঘলৰ মাজত মৃত্যুৰ বিভীষিকা খেলা তিনিটা শাৰীৰিকভাৱে বিকৃত মিউটেণ্ট কেনিবেল বা মানুহ খোৱা মানুহ অৰ্থাৎ নৰখাদকৰ নিৰ্মম চিকাৰৰ বলি হ'ব লগা হয় সৰু অধিক নিৰীহ নৰনাৰী। চিনেমাখন প্ৰখ্যাত ডাইৰেক্টৰ ৰব স্মিথৰ প্ৰায় 13 মিলিয়ন বাজেটৰ এখন আমেৰিকান বেষ্ট পপুলাৰ হৰৰ মুভি আৰু ইয়াৰ বক্স অফিচ কালেকশ্যন হ'ল প্ৰায় 29 মিলিয়ন। তেন্তে আহক ইয়াৰ বিৱৰণীলৈ আগবাঢ়োঁ। চিনেমাখনৰ আৰম্ভণিতে আমি ৰিচ আৰু হেল্থ নামৰ এটা কাপলক ৱেষ্ট ভাৰ্জিনিয়া জংঘলৰ পাহাৰত ৰক ক্লাইম্বিং কৰি থকা দেখা পাওঁ। ৰিচ প্ৰথমে বগাবলৈ সক্ষম হৈ হেলিকো সোনকালে বগাই উঠি আহিবলৈ উৎসাহ দি ওপৰৰ পাহাৰটো চাবলৈ আগবাঢ়ে। সিফালে হেলিয়ে সোনকালে বগাবৰ চেষ্টা কৰোঁতেই অকস্মাত তাই পিছলি তলত খহি পৰে। তথাপি কিবা প্ৰকাৰে মুহূৰ্ততে তাই নিজকে চম্ভালি পুনৰ বগাই উঠিব ধৰে। ইয়াৰ পাছত তাই চিঞৰি ৰিচক সহায়ৰ কাৰণে বহুতবাৰ মাতে যদিও তাৰ পৰা কোনো সঁহাৰি নাপায়। ভয়ত তাই সোনকালে বগাই উঠিবৰ চেষ্টা কৰে, কিন্তু তেনেতে তাইৰ মুখত এটা তেজৰ টোপাল আহি পৰে, যিটোত তাই আৰু ভয় খাই উঠে। এনেতে কোনোবাই ৰিচক উঠাই দলিয়াই তললৈ পেলাই দিয়ে, যিটোত তাই একো বুজি পোৱাৰ আগতে হঠাৎ তাইকো কোনোবাই তীব্ৰ জোৰেৰে ওপৰলৈ টানি উঠাবৰ চেষ্টা কৰে। লগে লগে হেলিয়ে এখন ছুৰীৰে তাইৰ ৰছীডাল কাটি দিয়ে আৰু পিছ মুহূৰ্ততে তাই বেলেঞ্চ হেৰুৱাই ওপৰৰ পৰা তলত খহি পৰে। ইয়াতে হেলিয়ে তাইৰ ঠিক চকুৰ সন্মুখতে ৰিচৰ মৰাশটো পৰি থকা দেখি বাক্ৰুদ্ধ হৈ পৰে। কিন্তু তেনেতে তাই ওপৰৰ পাহাৰটোৰ পৰা কিছুমান আচৰিত শব্দ ভাহি অহা শুনা পায় আৰু দেখে যে ওপৰৰ জংঘলৰ মাজেৰে কোনোবাই সজোৰে তাইলৈ খেদি আহিব ধৰিছে, যিটোত তাই ভয় খাই বাচিবৰ কাৰণে নিজৰ গাড়ীখনৰ ফালে দৌৰিবলৈ চেষ্টা কৰে। কিন্তু তেনেতে এডাল লোহাৰ কাঁইটীয়া তাঁৰত তাই উজতি খাই মাটিত বাগৰি পৰে আৰু তেনেতে কোনোবাই তাইক হঠাৎ পাছফালৰ পৰা টানি চোঁচৰাই লৈ যায়। আৰু ইয়াতে চিনেমাখনৰ চিন শ্বিফ্ট হৈ আমি ক্ৰিছক দেখা পাওঁ, যি এখন আৰ্জেণ্ট মিটিঙৰ কাৰণে গাড়ীৰে খৰখেদাকৈ গৈ আছিল। কিন্তু সি গৈ থকাৰ পথত ভয়ানকভাৱে ট্ৰেফিক জাম হোৱাৰ কাৰণে সি গাড়ীৰ পৰা নামি আহি কাষত ৰখাই থোৱা আন এখন গাড়ীৰ ড্ৰাইভাৰ এজনক সোধাত সি জানিব পাৰে যে 5 কিলোমিটাৰমান আগত পথৰ মাজত এখন কেমিকেলেৰে ভৰ্তি ট্ৰাক পাল্টি খোৱাৰ কাৰণে গোটেই পথটো বন্ধ কৰি ৰখা হৈছে আৰু পথটো সম্পূৰ্ণকৈ মুকলি হ'বলৈ কেইবা ঘণ্টা সময়ো লাগিব পাৰে। যিটো শুনি বিৰক্ত হৈ সি পুনৰ তাৰ গাড়ীখনলৈ ঘূৰি আহে আৰু অন্য কোনো পথৰ সন্ধানত তাৰ পৰা ওলাই পুনৰ আগবাঢ়ে। কিছুদূৰ এনেকৈ আগবঢ়াৰ পাছত সি নিৰুপায় হৈ অৱশেষত তাৰ কোম্পানীক ফোন কৰি তাৰ দেৰি হোৱাৰ কথা অৱগত কৰে। কিন্তু সম্পূৰ্ণ পাহাৰীয়া অঞ্চল হোৱাৰ বাবে পুৰ ছিগনেলৰ ফলত তাৰ ফোনটো আধাতে কাটি যায়। সেয়ে সি পুনৰ এটা কল কৰিবৰ কাৰণে ফোনৰ সন্ধানত ঘূৰি ঘূৰি এটা গেছ ষ্টেচন দেখি তালৈ সোমাই আহে। কিন্তু সেই গেছ ষ্টেচনটোৰ পথৰ দাঁতিত ক্ৰিছে বহুতো ভাল গাড়ী দমাই জমা কৰি ৰাখি থোৱা দেখা পায়, যিটোত সি অলপ আচৰিত হয় যদিও তেনেতে সেই গেছ ষ্টেচনটোৰ মালিকজনৰ ওপৰত তাৰ চকু পৰে, যাৰ চেহেৰাটো কিবা অদ্ভুত ধৰণৰ আছিল, ঠিক যেন এসপ্তাহৰ পাছত কবৰৰ পৰা উলিয়াই অনা লাছটোহে। কিন্তু ক্ৰিছে এই সকলোবোৰ আওকাণ কৰি সন্মুখৰ টেলিফোন বুথখনৰ পৰা তাৰ কোম্পানীলৈ ফোন কৰিব বিচাৰে। কিন্তু দুৰ্ভাগ্যবশতঃ ফোনটো ডেড হোৱাৰ বাবে সি নিৰাশ হৈ পুনৰ গেছ ষ্টেচনটোৰ মালিকজনক সোনকালে চহৰ ওলাব পৰা অন্য কোনো পথৰ বিষয়ে সোধে, যিটোত গেছ ষ্টেচনৰ মালিকজনে ক্ৰিছক বিশেষ একো সহায় কৰিব নোৱাৰে। সেয়ে সি এখন বৰ্ডত লাগি থকা মেপ এখনত এটা পাহাৰীয়া কেঁচা শ্বৰ্টকাট পথ দেখা পায়, যিটো কিছুদূৰ গৈ পুনৰ মেইন পথৰ লগত সংযোগ হৈছেগৈ। তেতিয়া ক্ৰিছে মালিকজনৰ পৰা পথটোৰ বিষয়ে থুলমূল আভাস লৈ তীব্ৰ গতিত গাড়ীৰে আগবাঢ়ে। ক্ৰিছে পাহাৰীয়া ডাঠ জংঘলৰ মাজৰ কেঁচা পথটোৰে আগবাঢ়ি গৈ এসময়ত এটা চক আহি পায়, য'ৰ পৰা পথটো সমানে দুভাগ হৈ আগবাঢ়ি গৈছে, যিটোত সি খন্তেক চিন্তা কৰি বিয়েৰ মাউণ্টেন ৰোড লিখা এখন ফলক দেখি সেই পথটোৰে এটা ৰং টাৰ্ণ লৈ আগবাঢ়িব ধৰে। কিছুদূৰ যোৱাৰ পাছত ক্ৰিছে পথৰ দাঁতিত এটা মৰা হৰিণা পৰি থকা দেখা পায়, যিটো সি ভালদৰে চাব যাওঁতেই তাৰ গাড়ীখন হঠাৎ গৈ পথৰ মাজত ৰখাই থোৱা আন এখন গাড়ীত তীব্ৰ বেগে খুন্দা মাৰে, যিটোত সি কথমপি ৰক্ষা পৰে যদিও এক্সিডেণ্টটোৰ শব্দ শুনি মুহূৰ্ততে চাৰিওফালৰ পৰা সেই গাড়ীখনৰ যাত্ৰীসকল আহি ওলাইহি, যিসকল দৰাচলতে পাহাৰীয়া মনোৰম প্ৰকৃতিৰ মাজত কেইবাটাও কাপল লগ হৈ এটা কেম্পিং ট্ৰিপৰ বাবে আহিছিল। তেওঁলোক প্ৰথমে আহিয়েই ক্ৰিছৰ অৱস্থাটোৰ বুজ লয়,
যিটোত সি এক্সিডেণ্টৰ দোষ স্বীকাৰ কৰি সম্পূৰ্ণ এক্সিডেণ্টৰ খৰচ বহনৰ দায়িত্ব লোৱাৰ কথা কয় আৰু পথৰ ঠিক মাজত গাড়ীখন ৰখাই থোৱাৰ কাৰণ জানিব বিচাৰে। তেতিয়া তেওঁলোকৰ মাজৰে ফেন্সি নামৰ এজনী ছোৱালীয়ে কয় যে কোনোবাই পথৰ ঠিক মাজত অত্যন্ত কৌশলেৰে কাৰো চকুত নপৰাকৈ কাঁইটীয়া লোহাৰ তাঁৰ পেলাই ৰাখিছিল, যিডালত লাগি তেওঁলোকৰ গাড়ীখনৰ কেইবাটাও টায়াৰ ব্লাষ্ট হৈ পৰে। তেনেতে ফেন্সিয়ে সকলোকে বাটত দেখি অহা গেছ ষ্টেচনটোলৈ সহায় বিচাৰি যোৱাৰ কথা কয়, যিটোত ক্ৰিছে কয় যে মই প্ৰথমে তাতেই সোমাইছিলোঁ, কিন্তু তাৰ ফোনটো ডেড হোৱাৰ বাবেহে নিৰুপায় হৈ মই এই পথেৰে আহিবলৈ বাধ্য হ'লোঁ। সেয়ে এতিয়া তেওঁলোকে ইভান আৰু জেৰ্চিক গাড়ীকেইখন আৰু তেওঁলোকৰ বস্তু বাহানিৰ সুৰক্ষাৰ কাৰণে তাতে ৰখাই বাকী সকলো খোজকাঢ়িয়ে কাৰোবাৰ সহায়ৰ সন্ধানত আগবাঢ়ে। কিছুদূৰ যোৱাৰ পাছত তেওঁলোকে জংঘলৰ মাজত কিছুমান টায়াৰ জ্বলি থকা দেখি ওচৰতে কোনোবা মানুহ থকাৰ আশাত চাৰিওফালে চিঞৰি মাতিবৰ চেষ্টা কৰে, কিন্তু কেনিও কাৰো কোনো সঁহাৰি নাপাই সকলো আচৰিত হৈ পৰে। ইয়াৰ পাছৰ চিনত আমি জেৰ্চি আৰু ইভানক দেখা পাওঁ, যিয়ে প্ৰকৃতিৰ নিস্তব্ধতাত অন্তৰৰ অনৰ্গল ভাষা ঢালি দিছিল। কিন্তু সিফালে জংঘলৰ মাজৰ পৰা কোনোবাই সিহঁতক নিৰীক্ষণ কৰি থকা যেন অনুমান হয়। তেনেতে ইভানে জংঘলৰ মাজত কোনোবা সোমাই থকাৰ যেন উমান পাই সন্দেহেৰে চাবলৈ আগবাঢ়ে। আনফালে জেৰ্চিয়ে কেনিও ইভানক দেখা নাপাই চিন্তিত হৈ তাক কেইবাবাৰো চিঞৰি মাতে, কিন্তু কেনিও তাৰ কোনো সঁহাৰি নাপায় গাড়ীখনৰ পৰা নামি আহোঁতে আঁতৰত ইভানৰ এপাত জোতা পৰি থকা দেখি ভয়ে ভয়ে তাক বিচাৰি আগবাঢ়ে। তেনেতে তাই মাটিত কোনোবাই ইভানৰ এখন কাণ কাটি পেলাই থোৱা দেখা পায়, যিখন দেখা মাত্ৰে তাই আতংকত কঁপিব ধৰে আৰু তাৰ পৰা ঠিক পলাব লওঁতেই পিছফালৰ পৰা কোনোবাই তাইক কাটা তাৰেৰে মেৰিয়াই ধৰি অতি ভয়ানকভাৱে হত্যা কৰে। আনফালে আমি ক্ৰিছহঁতক দেখোঁ, য'ত এফালে কাৰ্ল আৰু জেৰ্চিয়ে মনোৰম প্ৰকৃতিৰ মাজত আপোনহাৰা হৈ ভৱিষ্যতৰ এখন মৰমৰ সংসাৰৰ সপোন ৰচিছিল, আৰু সিফালে ফ্ৰেন্সি আৰু ক্ৰিছে সিহঁতক অসুবিধা নকৰি কেৱল সহায়ৰ দিশত আগবাঢ়িছিল। গৈ গৈ সকলোৱে অৱশেষত এটা ঘৰ দেখি মনত কিছু সকাহ পাই কাৰোবাৰ সন্ধান বিচাৰি সোমাই আহে। কিন্তু ঘৰটোৰ চাৰিওফালে বহুতো নতুন পুৰণি গাড়ী অৱহেলাকৈ য'ত ত'ত পেলাই ৰাখি থোৱা দেখি সকলো আচৰিত হৈ পৰে আৰু এক অজান ভয়ে ক'ব নোৱাৰাকৈ লাহে লাহে সকলোৰে অন্তৰত শিপাব ধৰে। এইবাৰ সকলো ফোনৰ সন্ধানত ঘৰটোৰ ভিতৰলৈ সোমাই আহে আৰু এটা আচৰিত দুৰ্গন্ধ সকলোৰে নাকত লাগে। তেনেতে তেওঁলোকে সন্মুখৰ ডাইনিং টেবুলত আধৰুৱাকৈ খাই এৰা ভালেমান মাংস সিঁচৰিত হৈ পৰি থকা দেখা পায় আৰু এটা ৰুমত তেওঁলোকে বহুতো গাড়ীৰ চাবি, বহুতো ছানগ্লাছ, ঘড়ী আৰু অলংকাৰ আদি ভৰি থকা দেখে। এইবাৰ ক্ৰিছ আগবাঢ়ি ঘৰটোৰ কিটচেনটোলৈ সোমাই আহে, য'ত সি চিনিব নোৱাৰা কিহবাৰ মাংস উতলি থকা দেখা পায়। সিফালে জেৰ্চিয়ে টয়লেটৰ বাবে বাথৰুমলৈ সোমাওঁতেই বাথটাবত কোনোবা ছোৱালীৰ এখন কটা হাত দেখি ভয়তে তাৰ পৰা দৌৰি ওলাই আহে। সিফালে ফ্ৰেন্সিয়ে এঠাইত ভালেমান কাটা তাঁৰ গোটাই ৰখা দেখে, যিবোৰ হুবহু সেই তাঁৰবোৰৰ সদৃশ আছিল যিবোৰত ফচি সিহঁতৰ গাড়ীখনৰ টায়াৰবোৰ ব্লাষ্ট হৈ পৰিছিল। তেনেতে ক্ৰিছে সন্মুখত এটা ফ্ৰিজ দেখি খুলি চোৱাত ফ্ৰিজটোৰ ভিতৰখন মানুহৰ কেঁচা মাংসৰে ভৰি থকা দেখা পায়, যিটোত সকলো শিয়ৰি উঠে আৰু বুজি উঠে যে ঘৰটোত নিশ্চয় কোনো ভয়ানক নৰখাদকৰ বাস আছে। সেয়ে সকলোৱে পৰিস্থিতিৰ গভীৰতা বুজি যিমান সোনকালে পাৰি তাৰ পৰা আঁতৰি পলাবৰ চেষ্টা কৰে। কিন্তু তেনেতে তেওঁলোকে এখন গাড়ীৰ শব্দ শুনি বাহিৰলৈ জুপি চাই দেখে যে এখন সৰু মিনি ট্ৰাকে তেওঁলোকৰ দুয়োখন গাড়ীক টানি লৈ ঠিক ঘৰটোৰ ফালে আহি আছে। লগে লগে সকলোৱে ঘৰটোৰ পিছফালৰ দুৱাৰেৰে পলাবলৈ বুলি দৌৰি আহি দেখে যে দুৱাৰখন ঘৰটোৰ বাহিৰ ফালৰ পৰা বন্ধ কৰি ৰাখি থোৱা আছিল। এতিয়া উপায়হীন হৈ তেওঁলোকে ঘৰটোৰ ভিতৰতে মনে মনে লুকাই পৰে আৰু পিছ মুহূৰ্ততে ঘৰটোৰ ভিতৰত সেই বিভৎস নৰখাদককেইটা সোমাই আহে, যিবোৰ শাৰীৰিকভাৱে অতি বিকৃত বৰ্বৰ মানসিকতাৰ নৰমাংসভোজী আছিল। তেনেতে এটা নৰখাদকে জেৰ্চিৰ মৰাশটো চোঁচৰাই আনি ক্ৰিছহঁতৰ ঠিক মুখৰ আগতে পেলাই দিয়ে, যিটো দৃশ্য দেখি ভয়ত দুয়োৰে অন্তৰাত্মা কঁপি উঠে। তাৰ পাছত সেই নৰখাদককেইটাই জেৰ্চিৰ মৰাশটো নি এখন টেবুলৰ ওপৰত উঠাই পিচ পিচকৈ তাইক কাটিব ধৰে। সিফালে আঁতৰৰ পৰা ডেইজিয়ে এই শিহৰণকাৰী দৃশ্যটো দেখি অজানিতে চিঞৰি দিব বিচাৰে, কিন্তু স্কটে মুহূৰ্ততে তাৰ হাতেৰে তাইৰ মুখখন জোৰেৰে বন্ধ কৰি তাইক সাৱটি বুকুৰ মাজত সুমুৱাই লয়। কিছু সময়ৰ পাছত সেই নৰখাদককেইটা যেতিয়া খাই বৈ গভীৰ টোপনিত নিমগ্ন হয়, তেতিয়া সকলোৱে অতি সংগোপনেৰে এটা এটাকৈ ঘৰটোৰ পৰা বাহিৰ ওলাব ধৰে। কিন্তু তেনেতে হঠাৎ এটা নৰখাদকে ক্ৰিছক দেখি যায় আৰু সেয়ে ভয়ত সকলোৱে প্ৰাণ তাকি তাৰ পৰা দৌৰি পলাবৰ চেষ্টা কৰে। আনফালে সেই নৰখাদককেইটাই সিহঁতক ধৰিবলৈ বুলি গাড়ীৰে ওলাই আহে। সিফালে ক্ৰিছহঁতে ডাঠ জংঘলৰ মাজেৰে পলাই আহি আহি এসময়ত গাড়ীৰে ভৰি থকা এখন ফিল্ড আহি পায়হি, য'ত ন পুৰণি সৰু ডাঙৰ বিভিন্ন প্ৰকাৰৰ গাড়ীৰে ঠাহ খাই আছিল। ঠিক তেনেতে সেই নৰখাদককেইটাও সিহঁতৰ সন্ধানত তাত আহি ওলাইহি। তেতিয়া ক্ৰিছে নৰখাদককেইটাৰ গাড়ীখন চুৰি কৰাৰ এটা প্লেন কৰি নৰখাদককেইটাৰ ধ্যান আকৰ্ষণ কৰি জংঘলৰ ফালে দৌৰ মাৰে, যাতে তাক খেদি আহিলে দলৰ বাকী কেইজনে গাড়ীখন লৈ উধাও হৈ পুনৰ তাক লগ ধৰি আটাই ইয়াৰ পৰা পলাব পাৰে। কিন্তু তেনেতে নৰখাদককেইটাই তাৰ ভৰিলৈ গুলী কৰাত সি বাগৰি পৰে
তেতিয়া উপায়হীন হৈ স্কটে চিঞৰি আন এটা দিশেৰে দৌৰিব লোৱাত নৰখাদককেইটাই এইবাৰ তাক খেদি আহে, যিটোৰ সুবিধা লৈ ফ্ৰেন্সি আৰু ডেইজিয়ে ক্ৰিছক লগত লৈ গাড়ীখনেৰে স্কটক বিচাৰি আগবাঢ়ে। সিফালে স্কটেও গাড়ীখন দেখি উঠিবলৈ দৌৰি আহোঁতেই পিছফালৰ পৰা এটা নৰখাদকে স্কটলৈ কেইবাপাতো ধনুৰ কাঁড় মাৰি পঠিয়ায়, যি কেইপাত আহি তাৰ বুকুৰ আৰপাৰ হোৱাত তাৰ থিতাতে মৃত্যু ঘটে। ডেইজিয়ে তাইৰ চকুৰ সন্মুখতে স্কটৰ এই ভয়াৱহ মৃত্যু দেখি শোকত সম্পূৰ্ণৰূপে ভাগি পৰে, কিয়নো সিহঁত দুয়োৱে দুয়োকে অত্যন্ত ভাল পাইছিল আৰু অতি সোনকালে দুয়ো বিয়াৰ পবিত্ৰ বান্ধোনেৰে বান্ধ খোৱাৰো সিদ্ধান্ত লৈছিল। এনেতে পুনৰ এপাত কাঁড় আহি তেওঁলোকৰ গাৰ কাষতে লগাত উপায়হীন হৈ স্কটক এৰি সকলোৱে পলাবলৈ বাধ্য হয় আৰু নৰখাদককেইটাই আহি স্কটৰ মৰাশতো সিহঁতৰ লগত লৈ যায়। এইদৰে অলপ দূৰ আগবঢ়াৰ পাছত তেওঁলোকৰ গাড়ীখন পথৰ মাজত এটা গাঁতত বেয়াকৈ সোমাই পৰে, যাৰ কাৰণে তেওঁলোকে তাতেই গাড়ীখন এৰি পুনৰ খোজকাঢ়ি জংঘলৰ মাজেৰে আগবাঢ়িব ধৰে আৰু অৱশেষত আহি তেওঁলোকে এটা ক্লক টাৱাৰ দেখি তিনিও তাৰ ওপৰলৈ উঠি আহে। কিন্তু ইমান ওপৰৰ পৰাও তেওঁলোকে জংঘলৰ পৰা বাহিৰ ওলোৱাৰ কোনো পথ নেদেখি হতাশ হৈ পৰে। ফ্ৰেন্সিয়ে ভিতৰত এটা ফাৰ্ষ্ট এড বক্স দেখি ক্ৰিছৰ জখমটো ড্ৰেছিং কৰি দিয়ে। এনেতে ডেইজিয়ে ভিতৰত এটা ৰেডিঅ' ফোন পাই সেইটোৰে কাৰোবাক সহায় বিচাৰি অপ্ৰাণ চেষ্টা কৰি থাকে, কিন্তু তেনেতে ক্ৰিছে তলৰ জংঘলত সেই নৰখাদককেইটাই সিহঁতক বিচাৰি অহা দেখা পায়। এনেতে এটা নৰখাদক বগাই টাৱাৰটোৰ ভিতৰ সোমোৱা দুৱাৰখন খুলিবলৈ হাত ভৰাওঁতেই ক্ৰিছে তাৰ হাতখন জোৰেৰে হেঁচি ধৰে, কিন্তু পিছ মুহূৰ্ততে নৰখাদকটোৱে এটা ভয়ানক চিঞৰ মাৰি হাতখন উলিয়াই নি টাৱাৰটোৰ তলত জুই লগাই দিয়ে, যাতে সিহঁত তললৈ নামি আহিবলৈ বাধ্য হয়। ইফালে টাৱাৰটোৰ ভিতৰখন ক্ৰমান্বয়ে ধোঁৱাৰে ভৰি পৰাত ডেইজিয়ে এটা বাকচেৰে কেবিনটোৰ গ্লাছখন ভাঙি দিয়ে, যাৰ ফলত ক্ৰিছে কেবিনটোৰ ঠিক তলতে লাগি থকা এজোপা প্ৰকাণ্ড গছৰ ডাললৈ জঁপিয়াই দিয়ে আৰু পাছত সিহঁতকো জঁপিয়াবলৈ সাহস দি জোৰ কৰাত অৱশেষত ডেইজি আৰু ফ্ৰেন্সিয়েও জীৱন মৰণ এক কৰি টাৱাৰটোৰ পৰা তলৰ গছডাললৈ জঁপিয়াই দিয়ে। কিন্তু সিফালে নৰখাদক এটাইও সিহঁতক গছলৈ জঁপিওৱা দেখি বগাই ওপৰলৈ উঠি আহিব ধৰে, যাৰ ফলত তেওঁলোকে ভয়ত গছৰ ডালেৰে বগাই এজোপাৰ পৰা আনজোপা গছলৈ লাহে লাহে যাবৰ চেষ্টা কৰে। কিন্তু তেনেতে এটা নৰখাদকে ডেইজিক পিছফালৰ পৰা দেখি এখন চোকা কোঠাৰেৰে তাইৰ মুখত সজোৰে এটা ঘাপ মাৰে, যাৰ ফলত ডেইজিৰ মুখমণ্ডলৰ ওপৰচোৱা কোঠাৰতে লাগি ধৰি তলৰচোৱা মুহূৰ্ততে খহি তলৰ মাটিত গৈ পৰে। আৰু অতি ভয়ানক এই কৰুণ দৃশ্যটো দেখি ফ্ৰেন্সিয়ে হঠাৎ চিঞৰিব লওঁতেই ক্ৰিছে তাৰ হাতৰ তলুৱাৰে তাই মুখখন বন্ধ কৰি ধৰে। এইবাৰ ক্ৰিছে এটা প্লেন কৰি সি গছডালৰ এটা মোটা ডালি জোৰেৰে টানি ধৰি ৰাখে আৰু ফ্ৰেন্সিয়ে নৰখাদকটোৰ ধ্যান আকৰ্ষণ কৰি তাক তাইৰ ফালে আহিবলৈ বাধ্য কৰে আৰু পিছ মুহূৰ্ততে যেতিয়া নৰখাদকটো আহি তাইক মাৰিবলৈ উদ্যত হয়, তেতিয়া ক্ৰিছে সেই টানি ৰখা ডালিটো এৰি দিয়ে, যাৰ ফলত নৰখাদকটোৰ বুকুত এটা প্ৰচণ্ড আঘাত কৰাত সি চিটিকি মাটিৰ তলত গৈ পৰে। তাৰ পাছত দুয়োটা লাহে লাহে পলাই আহি পাহাৰটোৰ এটা সৰু ৱাটাৰফল দেখি পানীৰ আঁৰ হৈ লুকাই পৰে। ঠিক তেনেতে নৰখাদককেইটাও সিহঁতৰ সন্ধানত আহি ওলায়, কিন্তু স্থলচৰ মনুষ্যক পানী ফালি বিচৰাৰ সন্দেহ নকৰি সিহঁত অন্য দিশে আগবাঢ়ে আৰু দুয়ো যেনে তেনে অতি কষ্টৰে তাতেই ৰাতিটো পাৰ কৰে। পিছদিনাৰ পুৱা পুনৰ দুয়ো অতি সংগোপনেৰে পথৰ সন্ধানত আগবাঢ়ে। এনেদৰে কিছুদূৰ যোৱাৰ পাছত পাহাৰৰ বহু তলত তেওঁলোকে মেইন পথটো দেখি আনন্দত ব্যাকুল হৈ পৰে। কিন্তু তেনেতে এখন কোঠাৰ অতি তীব্ৰ গতিৰে ক্ৰিছৰ গাৰ ঠিক কাষেৰে আহি তাৰ কাষৰ গছজোপাত সোমাই পৰে আৰু পিছ মুহূৰ্ততে নৰখাদককেইটাই ক্ৰিছক ওখ পাহাৰটোৰ পৰা বগৰাই দি ফ্ৰেন্সিক ধৰি লগত লৈ যায়। তেনেতে ক্ৰিছে এখন গাড়ীৰ শব্দ শুনি ভালদৰে চোৱাত দেখে যে তাৰ ঠিক তলৰ পথটোৰে এখন গাড়ী তাৰ ফালেই আহিব ধৰিছে। লগে লগে সি অকণো পলম নকৰি আগবাঢ়ি গৈ দেখে যে সেইখন দৰাচলতে এখন পুলিচৰ গাড়ী আছিল আৰু সেই অফিচাৰজনে তেওঁৰ গাড়ীৰ ৰেডিঅ' টেলিফোনত কাৰোবাৰ সহায়ৰ বিননি শুনিহে ইয়ালৈ আহিছিল। তেতিয়া ক্ৰিছে সেই অফিচাৰজনক সমগ্ৰ ঘটনা বিৱৰি কয় যে কেইটামান বিভৎস নৰখাদকে মিলি জংঘলত মংগল কৰি আছে, অৰ্থাৎ অবাধে নিৰীহ মানুহক অতি নৃশংসভাৱে হত্যা কৰি নৰমাংস ভক্ষণ কৰি আছে। কিন্তু ক্ৰিছে নিজৰ কথা শেষ কৰিবলৈ নাপাওঁতেই অকস্মাত এডাল কাৰ অতি তীব্ৰ গতিত আহি অফিচাৰজনৰ চকুৰে সোমাই মূৰৰ আৰপাৰ হৈ যায়। লগে লগে ক্ৰিছে গাড়ীখনেৰে পলাবৰ চেষ্টা কৰে যদিও সি সুবিধা নাপায় আৰু পুনৰ হাবিৰ মাজত সোমাই পৰে। সিফালে নৰখাদকটোৱে তাক কেনিও নেদেখি সেই অফিচাৰজনৰ মৰাশতো গাড়ীখনত ভৰাব লওঁতেই ক্ৰিছ পুনৰ অতি সংগোপনেৰে আহি গাড়ীখনৰ তলৰ ৰেলিঙত ওলমিয়ে ফ্ৰেন্সিৰ সন্ধানত নৰখাদকটোৰ লগত তাৰ কেবিনটোলৈ আগবাঢ়ে। আনহাতে আমি কেবিনটোৰ ভিতৰত নৰখাদককেইটাই ফ্ৰেন্সিক বান্ধি ৰাখি থোৱা দেখা পাওঁ। তেনেতে সেই নৰখাদকটোৱে গাড়ীখন কেবিনটোৰ ঠিক সন্মুখত আহি ৰখায়, যাৰ তলত ক্ৰিছ মনে মনে ওলমি আহিছিল।
এনেতে নৰখাদকটোৱে পুলিচ অফিচাৰজনৰ শটো গাড়ীৰ পৰা নমাই কেবিনটোৰ ভিতৰলৈ আহি এখন চোকা চুৰিৰে ফ্ৰেন্সিক কাটিব ধৰোঁতেই ক্ৰিছে পুলিচ জীপখনেৰে অতি তীব্ৰ গতিত ঘৰটোৰ বেৰ ভাঙি সোমাই আহে আৰু সন্মুখত নৰখাদক এটাক দেখি জীপখনেৰে তাক মহতিয়াই চেপেটা কৰি মাৰে। যাক দেখি আন এটা নৰখাদকে তালৈ চোঁচালৈ আহোঁতেই সি এটা পেট্ৰল বোমা নৰখাদকটোৰ গালৈ দলিয়াই দি চকুৰ পচাৰতে এপাত তীক্ষ্ণ অস্ত্ৰ নৰখাদকটোৰ বুকুত সজোৰে সুমুৱাই দিয়ে, যাৰ ফলত নৰখাদকটো বাগৰি পৰে। লগে লগে সি দৌৰি গৈ ফ্ৰেন্সিৰ হাতৰ বান্ধনবোৰ খুলিব ধৰে। কিন্তু তেনেতে সেই নৰখাদকটোৱে পুনৰ হুঁচ ঘূৰাই পাই পিছফালৰ পৰা ক্ৰিছক আক্ৰমণ কৰি এখন কুঠাৰেৰে তাক কাটিব লওঁতেই ফ্ৰেন্সিয়ে এখন ধনুৰে তাৰ মূৰত এপাত কাঁড় মাৰি পঠোৱাত অৱশেষত নৰখাদকটোৰ মৃত্যু হয়। এনেতে ক'ৰবাৰ পৰা তৃতীয় নৰখাদকটো আহি ওলায়, যাক ৰাতি তেওঁলোকে গছৰ পৰা বগৰাই পেলাইছিল, আৰু সি এডাল বেছবল ষ্টিকেৰে ক্ৰিছক প্ৰহাৰ কৰিব ধৰে। কিন্তু সুবিধা বুজি ক্ৰিছ আৰু ফ্ৰেন্সিয়ে মিলি সেই নৰখাদকটোকো অতি ভয়ানকভাৱে মাৰিবলৈ সক্ষম হয়। কিন্তু ঠিক কিছু সময়ৰ পাছতে আচৰিতভাৱে সেই নৰখাদক কেইটাৰ পুনৰ লাহে লাহে হুঁচ ঘূৰি আহিব ধৰে, আৰু এইবাৰ ক্ৰিছে হাতত এটা ৰাইফল লৈ ফ্ৰেন্সিৰ সৈতে ঘৰটোৰ পৰা ওলাই আহে আৰু ঘৰটোৰ ভিতৰত বেৰ ভাঙি আধা সোমাই থকা জীপখনৰ পেট্ৰলৰ টেংকটোত এটা ফায়াৰ কৰে, যাৰ ফলত অতি ভয়ানকভাৱে সম্পূৰ্ণ ঘৰটো ব্লাষ্ট হৈ নৰখাদক কেইটা জ্বলি ছাই হৈ মৰে। ইয়াৰ পাছত সিহঁত দুয়ো সেই ট্ৰাকখন লৈ গেছ ষ্টেচনটোলৈ আহে আৰু আমি দেখোঁ যে ক্ৰিছে এক অৱশ শৰীৰে নামি আহি গেছ ষ্টেচনটোৰ বেৰৰ পৰা মেপখন ফালি লৈ পুনৰ ট্ৰাকখনেৰে আগবাঢ়ি যাব ধৰে, আৰু এইবাৰ পথৰ ৰং টাৰ্ণটো এৰি এটা ৰাইট টাৰ্ণেৰে সৈতে এক নতুন ভৱিষ্যতৰ দিশত দুয়ো আগবাঢ়ে। আৰু ইমানতে এই চিনেমাখনিৰ পৰিসমাপ্তি ঘটে। ধন্যবাদ।